বৰষুণৰ মাজত ৰাতিপুৱা মোক গুৱাহাটীত ক'লে যে जोंनि कार्यकर्ता आरो बिजेपिनि मेम्बार गासिबो दिनै जे आसामनि स्टेट मिनिस्टार এইটো আমাৰ এই বাৰিষা টাইমতে ইমান আমাৰ যোৱাবাৰ ডিচেম্বৰ কৰিছে এইকেইদিন মডেল কোডত হৈ যাব এদিন গুৱাহাটীত ৰাতিপুৱা লৈও আহিব আজি 15 তাৰিখ 20 তাৰিখলৈকে প্ৰচাৰ অভিযান আছে বিজেপিৰ যোৱাবাৰ 9টা সিট আছিলে আৰু মই আশা কৰোঁ যে এইবাৰ আমি আটাইতকৈ বেছি পোৱা দল সিঙ্গল লাৰ্জেষ্ট পাৰ্টি আমি হ'ব পাৰিম বিটিছি যেটো মোৰ বিশ্বাস গৈ যেটো বিশ্বাস হৈছে মইতো বিচাৰো গাড়ীৰ প্যাসেঞ্জাৰ প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী অঞ্জলি দৈমাৰী সব থাকিব লাগে প্যাসেঞ্জাৰ হিচাপে থাকিব ড্ৰাইভাৰ আৰু তেল কোনে ভৰাব ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোদী सीप बोली आमी ड्राइवर है हम बोली क्वेश्चन सीप ड्राइवर तो मालिक নহয় ड्राइवर तो ड्राइवर है ड्राइवर आमी মই থাকিম আপুনি থাকিব স্যার আপোনাৰ কাষত কাক দিব স্যার আপোনাৰ কাষত কাক দিব প্ৰাধান্য কাক দিব আপোনাৰ কাষত মই তো বিচাৰো একফালে হাগ্ৰামা একফালে প্ৰমোদ বড়ো ৰাইডৰ কোন থাকিব স্যার ৰাইডৰ কোন থাকিব ৰাইট লেফটৰ একো কথা নাই বাওহতিয়া মানুহৰ কাৰণে right to left সোহতিয়া মানুহৰ কাৰণে right to left আমাৰ ট্ৰিপল ইঞ্জিন হয়তো কনফাৰ্ম হ'ব ইয়াতে ট্ৰিপল ইঞ্জিন হ'ব আৰু মইতো ভাবো যে তিনটা পাৰ্টিয়ে চৰকাৰত থাকিব সকলোকে মিলামিছা কৰিব লাগিব যাতে আমাৰ বড়োলেণ্ডখন আগবাঢ়ি যাব পাৰে বড়োলেণ্ডত পৰ্যটনৰ সুবিধা আছে কৃষিৰ সুবিধা আছে উদ্যোগীকৰণৰ সুবিধা আছে গতিকে সকলোৱে মিলামিছাত থাকিলে আমি সমাজখনক আগুৱাই লৈ যাব গতিকে আমাৰ এপ্ৰোচটো 100% পজিটিভ খালি ৰাজীৱ বৰ্ম মনোৰঞ্জন বৰ্ম দুটাৰ জুনে বেছি ভোট জিকে হিয়ে ইএম কোনে জিকিব স্যার বিজেপি কেইটা জিত পাব সৰগগে এবাৰে গুছি বলে কৈছে পাকিস্তানত সব পাকিস্তানত এবাৰ হল দুবাৰ গল যোৱা বলিতো নিজে স্বীকাৰ কৰিলে না গতিকে পাকিস্তানত যদি এজন মানুহ যায় কেইদিন আছিল কাক লগ পাইছিল কাৰ লগত ফটো উঠিল কাৰ ঘৰত ভাত খালো গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে মই যদি আজি 10 দিন পাকিস্তান যাওঁ কি জানি পাকিস্তানত মই কি কামত গলো কোনে মোক ৰিসিভ কৰিলে কাৰ লগত থাকিলো যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱন ভৰ মই পাকিস্তানৰ ব্ল্যাকমেইলিংত থাকিম পাকিস্তানে যি কয় তাকে শুনিব লাগিব নহলে কম ফটোখন ৰিলিজ কৰি দিম ভিডিও ৰিলিজ কৰি দিম তেতিয়া কি হ'ব আজি মই পাকিস্তান গলো 3 দিন কাকো কোৱা নাই মই আহিলো তাত মোৰ ফটো নাথাকিব তেওঁলোকে মোৰ ভিডিও নাৰাখিব মই কাৰ লগত বহিলো আৰ্মিৰ লগত বহিলো ISI লগত বহিলো কাৰ লগত বহিলো তাৰ পিছত কি কব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি কম তাৰ মতে তুমি চলি থাকিব লাগিব হেতুটো আৰু ডেঞ্জাৰাস তেতিয়া টুইটাৰ আছিল নে নাই ফেসবুক আছিল নে নাই আমি পাকিস্তানত কোত গৈছো ফটো দিছিলো নেকি টুইটাৰত ফেসবুকত দিছিলো নেকি গটিকে 80টা মানুহৰ আগত প্ৰতিদিনত কলে ঝামেলাটো মৰি নাযাব 3.5 কোটি মানুহৰ আগত কব লাগিব না যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিল আর বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক মানুহে বিয়া হৈ সুইজাৰল্যান্ড যায় কাশ্মীৰ যায় মানুহে বিয়া হৈ পেলাই ইংল্যান্ড যায় আমেৰিকাত যায় পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই লাইক অদ্ভুত কথা নিতুমণি শইকীয়া কব পাৰে আমাক কব নোৱাৰে নহয় স্যার কংগ্ৰেছে বিটিসিত খাতা খুলিব পাৰিব বুলি ভাবে নেকি জিৰো আন্ডা সব বড়ো ৰাজনৈতিক দলৰ ওপৰত মই কোনো কমেন্ট নিদিওঁ কবাত বিপিএফৰ লগত কবাত ইউপিপিএলৰ লগত এটা দুটা জায়গাত ধৰক এতিয়া হৰি সিঙত আমাৰ ক্যান্ডিডেট নাই থাকিলে অঞ্জলি বাইদেউৰ লগতো হ'লহেঁতেন
গতিকে এতিয়া সমষ্টি ভিদে বেলেগ বেলেগ কথা যোনে গৈ বিজেপিৰ ছাপোৰ্ট বিচাৰে এটা গৈবাৰীত প্ৰমোদ বড়োৱে গৈ ছাপোৰ্ট খুজিছে তেনেকে হৰিচিঙা ৰৌতা বা ধনচিৰি বিভিন্ন বাওখুংৰি কেণ্ডিডেটবিলাকে বিজেপিৰ ওচৰত গৈছে আমি বিজেপিৰ পৰা এটাই কৈছোঁ যে দুইটা দলৰ যিটো দলেই বিজেপিৰ কাৰ্যকৰ্তাক ভৱিষ্যতে গুৰুত্ব দিব বিজেপিৰ লগত মিলা মিছাকৈ চলিব গ্ৰাউণ্ড লেভেলত তেওঁলোককে ভোট দিব আমি কোনো চইচ নিদিওঁ আসাম এছেম্বলিটো গণ্ডগোল হয় এইবাৰতো এছেম্বলিৰ তুলনাত ইয়াত একোৱে হোৱা নাই ডেকা ল'ৰাই ইলেকশ্যন খেলে অলপ চলপতো ইটো সিটো হ'বই কিন্তু BTCত ইমান শান্তিত আপোনালোকে চাওক মই প্ৰথম দিনা এইটো ফিল্ডত আহিছোঁ যিমান মানুহ হৈছে তাতকৈ আজি বেছি মানুহ হৈছে নিয়মমতে ইয়াত ইমান মাৰপিট হ'ব লাগিছিল যে বিজেপিৰ মিটিঙত আহিব মানুহ ভয় খাব লাগিছিল কিন্তু অকল মোৰ মিটিঙতে নহয় প্ৰমোদ বড়ো মিটিঙতো মানুহ আহিছে হাগ্ৰামা মহিলাৰী মিটিঙতো মানুহ আহিছে তাৰমানে ইলেকশ্যন হেজ বিকাম এ ফেষ্টিভেল এইবাৰ BTCৰ ইলেকশ্যনটো এটা উৎসৱলৈকে পৰিণত হৈছে যিটো মোৰ বহুত দিনৰ পৰা মনৰ ইচ্ছা আছিল বিজেপিয়ে চিট পাওক নাপাওক বেলেগ কথা কিন্তু ইমান যে ৰাইজে উৎসাহেৰে ইলেকশ্যনত জঁপিয়াই পৰিছে য'তে গৈছোঁ আপোনালোকেও আহি যায় এইটো এটা ভাল চিন নহয় জানো এইটো BTCৰ বাবে খুব এটা পজিটিভ ইলেকশ্যন হৈ আছে আৰু মই ভাবোঁ ইয়াৰ পিছত সৰু সুৰা যি কাজিয়া পেচাল সংঘাত আছিল এইবিলাকো নোহোৱা হৈ যাব উদ্দেশ্যটো একেটাই BTC ডেভেলপমেণ্ট হ'ব লাগে চাওক মই ব্যক্তিগতভাৱে আপোনালোকে মোক দেখিছে 2002 চনত যেতিয়া আদৱানী ইয়াত ডাঙৰীয়া আহিছিল BTCৰ ৰেকৰ্ড ডে তেতিয়াৰ পৰাই মই BTCত আহি আছোঁ আজি BTCত যিমান কাম হৈছে কোকৰাঝাৰ মেডিকেল কলেজ বড়োলেণ্ড ইউনিভাৰ্চিটি ৰাস্তা সবতে মোৰ 1% হলেওতো কন্ট্ৰিবিউশন সবতে আছে আৰু অসমৰ কোনো পলিটিচিয়ান নাই যিয়ে BTCত ইমান বাৰ আহিছে গতিকে BTCৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আৰু মৰম অসম এছেম্বলিও মই BTCলৈকে লৈ আহিছোঁ গতিকে BTCক লৈ মোৰ প্লেনিং ডাঙৰ আছে সময়ো আছে লাহে লাহে হৈ থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ভূঞাৰে কৈছে যে BTCখন লেতেৰা হৈ আছে তেখেত যদি BTCৰ চিফ হয় তেতিয়াহ'লে চাফা কৰিব মইতো স্পিকাৰে কি কৈছে নাজানো কিন্তু এইটো কথা ঠিক যে BTCখন লেতেৰা হৈ থকা নাই BTCখন আৰু ভাল কৰিব পাৰে যদি পাছত আছো আমি 6ত যাব পাৰোঁ কিন্তু BTCখন বেয়া বুলি কোৱাটো ঠিক নহয় তেখেত নিজে বড়ো মানুহ তেখেতে ক'ব পাৰে কিন্তু মই গুৱাহাটীৰ পৰা আহি এটা বেয়া কমেণ্ট দিয়াটো উচিত নহয় আৰু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমেণ্ট দিয়ে যিবিলাকে BTC চলাইছে তেওঁলোকেতো মনত দুখ পাব গতিকে কাৰো মনত দুখ দি আমি ইলেকশ্যন নেখেলো হাঁহি ফূৰ্তি আনন্দ যদিহে বিজেপিয়ে চৰকাৰ গঠন কৰে তেতিয়াহ'লে চিফ বিশ্বজিৎ ভূঞাৰী হ'ব নেকি আপোনাৰ নামটো আমি কনচিডাৰ কৰি আছোঁ মনালিছাৰ নামো কনচিডাৰ কৰি আছোঁ চবৰ নাম আছে কি কোনে কাৰ নিষিদ্ধ বিজেপি নগলে জনজাতিকৰণ কেনেকে হ'ব গভৰ্ণমেণ্ট দিল্লীত আছে বিজেপি যদি মোদীজীয়ে নাহে জনজাতিকৰণটো কেনেকে হ'ব গতিকে নিষিদ্ধ বুলি কোনো কথা নাই মই অলপ পিছতে বিজনেছ গৈ আছোঁ আৰু এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি পজিটিভলি আগবাঢ়িছে এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে ইয়ে প্ৰক্ৰিয়াটো দেৰি কৰি দিব মই স্মুথ কৰি তাক আগুৱাই লৈ গৈ আছোঁ এই মাছাল প্ৰচেছন জোৰ লোৱা প্ৰচেছন এইবিলাকত কেতিয়াবা গণ্ডগোল হ'ব প্ৰক্ৰিয়াটো দেৰিহে হৈ যাব আৰু মই কথাবিলাক সকলোকে বুজাই থাকোঁ টেলিফোনত ভাই আন্দোলন কিয় কৰিব লাগে নৱেম্বৰত ৰিপৰ্ট হ'ব নৱেম্বৰত ৰিপৰ্টত বেয়া কথা দেখিলে তেতিয়া আন্দোলন কৰক এই আন্দোলনটোৰ কাৰণেতো অসমখন পিছুৱাই আছে যেতিয়া য'ত আন্দোলন হয় তাৰ মানে 1 বছৰ কামটো পিছুৱাই গ'ল কাৰণ আন্দোলন হ'লে ক'ৰবাত গণ্ডগোল হ'বই সেইকাৰণে মই কৈছোঁ যে আন্দোলন কৰা বিশেষকৈ কোচ ৰাজবংশীৰ আমি কি ৰিপৰ্ট দিম কোচ ৰাজবংশী মানুহখিনিয়ে জানেই সকলোকে মই ইনফৰ্মেলি কৈ থৈ দিছোঁ যে আমি পজিটিভ কৰিব গৈ আছোঁ আন্দোলনটো কিয় কৰিব লাগে
যেতিয়া তেওঁলোকে নাজানিলে আন্দোলন কৰক, যিহেতু মই কৈয়ে দিছোঁ যে নৱেম্বৰত এই কথাখিনি লিখা থাকিব। তেওঁলোকে মোক কৈছে দাদা এইখিনি লিখা থাকিলে হৈ গ'ল, এতিয়া আকৌ কিয় আন্দোলন কৰিব লাগে? আৰু বিজেপিক দূৰত পঠালে বেলেগ পাৰ্টীয়ে কৰিব নেকি এইবিলাক? যদি বিজেপিক কোনোবাই ঠেলি দূৰত পঠাই দিয়ে বিজেপিৰো ক্ষতি হ'ব, কিন্তু অসমৰ ক্ষতিও একেধৰণে হ'ব। সেইকাৰণে মোৰ মতেদি আন্দোলনটো ৰাস্তা নহয়, আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িব লাগিব। আৰু সকলো কথাতে দুটা পক্ষ থাকে, চৰকাৰে দুইটা পক্ষৰে কথা শুনি আগবাঢ়িব লাগে, নহ'লেতো চব কাম হ'ব বুলি আজিয়ে কৰিব পাৰি ৰাতি।